ভিক্টৰাছৰ ঘৰত হাতজোৰ কৰি এদল যুৱক আৰু এই যুৱকসকলক লৈ ভিক্টৰাছে পোনপটীয়া সম্প্ৰচাৰ যোগে সামাজিক মাধ্যমত বিস্ফোৰণ ঘটালে এক বিশেষ বিষয়, যিটো বিষয়ৰ বাবে পুনৰ চৰ্চালৈ আহিল ভিক্টৰ দাস। সামাজিক মাধ্যমত পোনপটীয়া সম্প্ৰচাৰ যোগে ভিক্টৰ দাসে ছাত্ৰ সমাজক একত্ৰিত হ'বলৈ আহ্বান জনাইছে। অন্যথা অনাগত দিনত নৱপ্ৰজন্ম অৰ্থাৎ আগন্তুক যি ছাত্ৰ সমাজ আছে সেই ছাত্ৰ সমাজ বিপদত পৰিব পাৰে। সমান্তৰালভাৱে ভিক্টৰ দাসে সেই সামাজিক মাধ্যমত পোনপটীয়া সম্প্ৰচাৰ যোগে অসমৰ মুখ্যমন্ত্ৰীগৰাকী আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীকো এই বিষয়টো লৈ যিটো বিষয়ৰ কথা তেওঁ সামাজিক মাধ্যমত স্পষ্টীকৰণ দিছিল বা সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল সেই বিষয়টো লৈ এক তদন্ত বিচাৰিছে। নমস্কাৰ, ষ্টুডিঅ'ত মই বিশ্বজিৎ দাস এই মুহূৰ্তত লৈ আহিছোঁ সবিশেষ। ভিক্টৰ এটা পোষ্টৰ চৰ্চা, মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ কি আহ্বান ভিক্টৰৰ? কিহৰ তদন্ত বিচাৰিছে ভিক্টৰে? আমি নিশ্চয়কৈ এই মুহূৰ্তত মাই নিউজ নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শক জনাব বিচাৰিছোঁ এটি খবৰ যে ভিক্টৰ দাস পুনৰ চৰ্চালৈ আহিছে। ভিক্টৰ দাসে সামাজিক মাধ্যমত পোনপটীয়া সম্প্ৰচাৰ যোগে এটা বিস্ফোৰণ ঘটাইছে আৰু লগত আছে একাংশ যুৱক, যিসকল যুৱকেও কিছু মন্তব্য আগবঢ়াইছিল আৰু কি কৈছিল সামাজিক মাধ্যমত ভিক্টৰ দাসে যিটো পোষ্টক লৈ ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সামাজিক মাধ্যমত ভিন্ন মহলে বিভিন্ন প্ৰতিক্ৰিয়া আগবঢ়াইছে। কি কৈছিল ভিক্টৰ দাসে পোনপটীয়া সম্প্ৰচাৰ যোগে এই মুহূৰ্তত মাই নিউজ নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক আমি কিয়দাংশ শুনাব বিচাৰিছোঁ। My dear brothers and sisters, আমি সকলোৱে অৱগত যে 2022-23 চনৰ যেটো SSC GD ৰিজাল্ট সেইটো অলৰেডি আউট হৈ গৈছে। 2022-23 চনৰ যেটো SSC GD ৰিজাল্ট হয় সেইটো অলৰেডি আউট হৈ গৈছে এণ্ড হাতখন শুকোৱা নাই বাবা। এণ্ড তাৰে পিছত আমাৰ গোটেই অসমতে একচুৱেলি কিছুমান 4-5 দিন ধৰি মই দেখা পাই আছোঁ কিছুমান ভিডিঅ'জ ভাইৰেল হৈ আছে ফেচবুকত, কিছুমান ইউটিউবত ভিডিঅ'জ ভাইৰেল হৈ আছে যে আমাৰ যোনখিনি অসমৰ ষ্টুডেণ্টছত বাহিৰেও কিছুমান বহিৰাজ্যৰ ছাত্ৰ ছাত্ৰী বা এছপিৰেণ্টছ বা ষ্টুডেণ্টছ যোনখিনি কেপেবল বা যোনখিনি এলিজিবল ষ্টুডেণ্টছ বুলিয়ে ক'ম, কাৰণ তেওঁলোকে ৰিটেন পাছ কৰিছে, তেওঁলোকে মেডিকেলৰ কাৰণে চিলেক্ট হৈছে এণ্ড তেওঁলোকে মেডিকেলো পাছ কৰিছে, তেওঁলোকে ফিজিকেলটো তেওঁলোকে পাছ কৰিছে। চ' ডেফিনেটলি দে আৰ এলিজিবল ষ্টুডেণ্টছ, মই সেইটোৱে ক'বলৈ বিচাৰিম। কিন্তু এটা ক্লজ থাকে যে ক্লজটোত এনেকুৱা যে অসমৰ যোনখিনি পোষ্ট, সেই অসমৰ পোষ্টখিনিত আমাৰ বাহিৰৰ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব নোৱাৰে। বাহিৰৰ যিবিলাক ছাত্ৰ ছাত্ৰী থাকে সেই ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব নোৱাৰে। এতিয়া মোৰ এটা বিনম্ৰ অনুৰোধ আমাৰ মাননীয় CM ছাৰ আৰু মাননীয় DGP ছাৰলৈ যে ছাৰ একচুৱেলি এটা তদন্ত হ'ব লাগে, ঠিক আছে। এণ্ড এইটো আমাৰ এটা বিনম্ৰ অনুৰোধ যাতে অসমৰ খিলঞ্জীয়া যিবোৰ সন্তান যি অসমৰ মাটিত জন্ম পাইছে, মই ইয়াতে অসমীয়া মানে মই এই কথাটো বুজাইছোঁ যে অসমৰ মাটিত জন্ম পোৱা আৰু অসমৰ মাটিত থকা সেই ল'ৰাজন হিন্দু হ'ব পাৰে, মুছলমানো হ'ব পাৰে, সেই ল'ৰাজন খ্ৰীষ্টিয়ান ধৰ্মৰো হ'ব পাৰে, সেই ল'ৰাজন শিখ ধৰ্মৰো হ'ব পাৰে বা যিকোনো ধৰ্মৰ হ'ব পাৰে, সেই ল'ৰাজন এজন অসমীয়া ল'ৰা হ'ব পাৰে, সেই ল'ৰাজন এজন বিহাৰী ল'ৰা হ'ব পাৰে, সেই ল'ৰাজন এজন বঙালী ল'ৰাও হ'ব পাৰে, কিন্তু সি এজন প্ৰকৃত অসমীয়া বা অসমৰ সন্তান। সেই ছাত্ৰ ছাত্ৰীখিনিয়ে নাপায় যদি আজি বাহিৰৰ কোনোবা বহিৰাজ্যৰ এজন এলিজিবল ষ্টুডেণ্টে সেই পোষ্টটো লৈ গুচি যায়, ডেফিনেটলি ক'ৰবাত নহয় ক'ৰবাত এটা দুখ থাকি যাব।
কৰবাত নহয় কৰবাত এটা প্ৰশ্নবোধক চিন এটা ৰৈ যাব যে আচলতে আমি ক'ত আছোঁ, যে আচলতে আমি সদায় যিকোনো এটা পৰীক্ষা আহিলেই তাতেই কিবা এটা বিজুতি ঘটিব নেকি, যিকোনো এটা পৰীক্ষা আহিলে আমি তাতে প্ৰশ্নবোধক চিন এটা থাকিব নেকি যে আমি চাকৰিটো পাম নে নাপাম। চ' মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, মই গোটেইখিনি ছাত্ৰ সমাজৰ লগত সদায় আছিলোঁ, সদায় আছোঁ আৰু সদায় থাকিম। এণ্ড আজি সেই গোটেই ছাত্ৰ সমাজখনৰ মাজৰ কিছুমান ছাত্ৰ সমাজে সকলো জেগাতে চেষ্টা কৰাৰ পিছত লাষ্টত তেওঁলোকে ভাবিলে যে নাই, এবাৰ ভিক্টৰ দাৰ ওচৰলৈকে যাওঁ। আৰু ভিক্টৰ দা সদায় ছাত্ৰ সমাজখনৰ কাৰণে আছিল, আছে আৰু থাকিব। ঠিক আছে? So these are the students, all the aspirants. Aspirants. So এই গোটেইখিনি ছাত্ৰ SSC GD যিখিনি ছাত্ৰ ছাত্ৰীয়ে, these are the students guys. আৰু এই গোটেই ছাত্ৰখিনি ক'ত আছে? এই গোটেই ছাত্ৰখিনি আছে মোৰ ঘৰত। চ' মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, মই এটা কথা সকলোকে ক'বলৈ বিচাৰিছোঁ যে বিনম্ৰ অনুৰোধ এটা কৰিবলৈ বিচাৰিছোঁ গোটেই ছাত্ৰ সমাজখনৰ ফালৰ পৰা, গোটেই SSC ষ্টুডেণ্টছ, যোনখিনি ষ্টুডেণ্টছে কি তেওঁলোকৰ প্ৰাপ্যৰ পৰা বিমূৰ হৈছে, সেই গোটেই ছাত্ৰ সমাজখনক মই আকৌ এবাৰ জনাবলৈ বিচাৰিছোঁ, যিখন ছাত্ৰ সমাজে তেওঁলোকৰ প্ৰাপ্যৰ পৰা বিমূৰ হৈছে, সেই ছাত্ৰ সমাজখনে যেন ন্যায় পাওক, কিবা এটা যেন তদন্ত হওক। আৰু যিখিনি মানুহে একচুৱেলি কিছুমান ভুৱা চাৰ্টিফিকেট, কিছুমান ভুৱা খিলঞ্জীয়াবাদী প্ৰুফ লৈ কিনে সেই চাকৰিবোৰ লৈছে, সেই ছাত্ৰ সমাজখনে যাতে ন্যায় পাওক, তাৰে কাৰণে এই লাইভটো কৰা হৈছে। আৰু আপোনালোক সকলোৱে যদি এই লাইভটো একচুৱেলি শ্বেয়াৰ কৰে, এইটো একচুৱেলি ভিক্টৰ দাসৰ স্বাৰ্থত ভিক্টৰ দাসে কৰা নাই, এইটো ভিক্টৰ দাসৰ স্বাৰ্থত ভিক্টৰ দাসে কৰা নাই। ভিক্টৰ দাসে সেই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ইয়াতে আপোনালোকে দেখা পাইছে। So the mini Assam is here guys. Yes. তে অসমৰ ছাত্ৰ সমাজখনৰ কাৰণে যদি গোটেই সকলোবোৰ একত্ৰিত নহওক, তেনেহ'লে এইবোৰ বস্তু চলি আহিছে, চলি থাকিব আৰু চলিয়েই থাকিব। Now it's the high time for all the students. Yes or no? Yes or no? Can you feel the fire inside? তো গোটেইখিনি ছাত্ৰ সমাজক একচুৱেলি বস্তুটো কি হৈছে, মই এটা ছাত্ৰ প্ৰতিনিধিক ইয়াতে মাতি বিৱৰণ কৰিব লাগিম। And I'm handing over the live to one of the persons who is taking it over. মোৰ নাম নৰেশ বংশী, মই নলবাৰীৰ পৰা আহিছোঁ আৰু মোৰ লগত মোৰ সতীৰ্থ ভাইসকল আছে যিবিলাকে SSC GDৰ ৰানিং কোৱালিফাইড আৰু ৰিটেন কোৱালিফাইড কৰিছে। এই গোটেইবিলাকৰ আমি জাষ্ট এটা সমস্যাৰ কাৰণে ইয়ালৈ আহিছোঁ। আৰু আমাৰ সমস্যাটো মানে কি বহুত আগৰ পৰাই চলি আহিছিল, কিন্তু আমি মাত মতা নাছিল কোনেও। কিন্তু আমি এতিয়া দেখা পাইছোঁ যে এই সমস্যাটোৰ ওপৰত এতিয়া যদি আমি মাত নামাতো, আমাৰ লগতে আমাৰ ভৱিষ্যত প্ৰজন্মই আৰু বেছি অন্ধকাৰলৈ যাব। ভৱিষ্যত প্ৰজন্ম বুলি নহয়, নেক্সট বেটছটো বুলি। আৰু নেক্সট যিটো জেনেৰেশ্যন, নেক্সট যিটো বেটছ, সেই বেটছটো মানে ইমান বেছি সংকটত ভুগিব, সিহঁতে মানে ভাবিব লাগিব যে আমি অসমত থাকি অসমৰ চাকৰি কিয় নাপাম, আমি অসমত থাকি অসমৰ প্ৰাপ্যখিনি কিয় নাপাম, সিহঁতে তেনেকুৱা চিন্তাত ভাবিব লাগিব। এতিয়া আমাৰ এই ল'ৰাবিলাক যে আছে, আমাৰ মোৰ সতীৰ্থবিলাক, এই সতীৰ্থবিলাকৰ প্ৰব্লেমটো হৈছে এটাই কি, আমাৰ যোৱা যিটো 2022 চনৰ SSC GD যিটো এক্সাম আছিল, চেণ্ট্ৰেল লেভেলৰ এক্সাম, আৰু সেই এক্সামটোত মানে কি কোনো বাহিৰাগত ল'ৰাই বা কোনো বহিৰাগত যিখিনি ষ্টেটৰ আছে ল'ৰা, সেইখিনি ল'ৰাই আমাৰ ইয়াত এপ্লাই কৰিব নোৱাৰে আৰু আমাৰ অসমৰ হৈ কিনে একো জব প্ৰিফাৰেঞ্চ নাপায়। কিন্তু তেওঁলোকে কি কৰিছে, আমাৰ অসমৰ সন্তানবিলাকৰ ভাত মাৰি কিনে তেখেতসকলে কিছুমান ফেক ডকুমেণ্টছ বনাই, ফেক আধাৰ কাৰ্ড এইবিলাক বনাই কিনে আমাৰ অসমৰ অসমৰ ল'ৰাসকলক ইয়াৰ পৰা বঞ্চিত কৰিছে। আৰু যাৰ বাবে আমি
এটা ন্যায় বিচাৰো, আমি উচিত তদন্ত বিচাৰো। আৰু ইয়াৰ কাৰণে আমাৰ গোটেই ছাত্ৰ সমাজখন, এই গোটেই ছাত্ৰ সমাজখন যিখন আপোনালোকে দেখা পাইছে, এই গোটেই ছাত্ৰ সমাজখনে একচুৱেলি হাতযোৰ কৰি আমাৰ গোটেই মুখ্যমন্ত্ৰী লগতে আমাৰ ডিপি মহোদয় এটা প্ৰাৰ্থনা ল'বলৈ বিচাৰিছো যে এটা উচিত তদন্ত হ'ব লাগে, এটা প্ৰপাৰ তদন্ত হ'ব লাগে, আৰু যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী যোনে একচুৱেলি বস্তুখিনি পাব লাগে তেওঁলোকে যাতে কোনো ফেক ডকুমেণ্টছৰ কাৰণে চাকৰিটোৰ পৰা বিমূৰ হৈ নাথাকে, সেইকাৰণে হাজুৰ কৰি এটা আহ্বান জনাবলৈ বিচাৰিছো। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ আমাৰ মৰমৰ মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ওৱান অফ দ্য শুড CM of not only Assam but all India, ranking of Haito. আমি আশা কৰোঁ যে খিলঞ্জীয়া অসমীয়া ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰ সমাজখনৰ কাৰণে এটা উচিত তদন্ত ইয়াত কৰিব, আৰু এটা টিম গঠন কৰিব, যিটো টিমে ডেফিনেটলি এই যিটো চলি আছে ইয়াৰে ওপৰত যেন এটা তদন্ত কৰি আমাক ন্যায় দিয়ে, আৰু সেইটোৰ কাৰণে আমি তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। And we want our brothers and sisters to get justice. ঠিক আছে, justice বুলি ক'লে actually মোৰ হাঁহি উঠে, কিন্তু তথাপি নাই। With the people of here, we need to believe that what one day justice will be served. So with that, মই এটাই কথা ক'বলৈ বিচাৰিম গোটেই ছাত্ৰ সমাজখিনিক আৰু লগতে এই গোটেই এক্সপিৰিয়েঞ্চখিনিক। Aspirants! Aspirants! We need So with this, we come up to the end of this beautiful session on my Facebook. We are going live on YouTube. ইয়াৰে পিছতে আমি ইউটিউবত এবাৰ লাইভ যাম, আৰু এই ছাত্ৰখিনিৰ লগতে আৰু যিমান অসমৰ ছাত্ৰ ছাত্ৰী আছে, যোনখিনি ছাত্ৰ ছাত্ৰীয়ে বিমূৰ হৈছে বা যোনখিনি ছাত্ৰ ছাত্ৰীয়ে অন্তৰত ফিল কৰিছে যে হয় আমাৰ লগত অন্যায় হৈছে, সেইখিনিৰ কাৰণে মই গোটেই ছাত্ৰ সমাজখনক এটাই কথা ক'ম। সৰুতে এটা সাধু কথা চবেই শুনিছিল চাগে, দেউতাকে পুতেক তিনিটাক মাতি আনি এডাল লাঠি দিছিলে, আৰু লাঠিডাল কৈছিলে ভাঙি দে বুলি, খুব সহজতে ভাঙি গৈছিলে। তাৰপিছত দেউতাকে 20ডাল লাঠি গাঁঠি মাৰি কিনে সেই লাঠিকেইডাল ভাঙিবলৈ দিছিলে, সেই লাঠিকেইডাল কিন্তু তেতিয়া ভাঙিব পৰা নাছিলে। চ' ইউনিটি ইজ ষ্ট্ৰেংথ, চবেই কথাটো বুজি পাবি। গোটেই ছাত্ৰ সমাজখনৰ কাৰণে সদায় আছিলোঁ, নিৰ্ভয়ে সদায় থাকিম, আগন্তুক দিনলৈও আমি সদায় একেলগে যুঁজি যাম, আৰু যিকোনো ধৰণৰ যদি কিবা বিসংগতি বা কৰাপশ্যন হয়, yes I'll be there, yes I'll be there, yes I'll be there. So my dear brothers and sisters, সকলোকে আৰু সকলো অসমবাসী ৰাইজক মই মোৰ নমস্কাৰ জনাই আশীৰ্বাদ বিচাৰি এটাই কথা ক'বলৈ বিচাৰিম, জয় আই অসম, জয় আই অসম, জয় অসম। Thank you guys. We are going live on YouTube. If you want, you can join our YouTube. That is The Job Factory. আমি এতিয়া ইউটিউবত লাইভ গৈ আছো, সকলোখিনি আহি জইন কৰিব পাৰি।